হোমৱৰ্ক কৰি আছোঁ কাহিনী এটা হ'ল আঠা আমি আছোঁহি এই পানী খেতিত তাৰপাছত হ'ল আঠা থাকিলে মানে হেৰি আঠা থাকিলে হেৰি পাথৰ কৰি তাৰপাছত কাহিনী তাৰপাছত তাই এইখিনি গোটেইখিনি কৰিলে বাৰু এইখিনি কিছুমানখিনি মানে তাই এইবোৰ চব লগালে কিন্তু এইখিনি মানে টিকিয়ে অলপমান এইবোৰ সৰু সৰুবোৰ কাটা মেলা তাই কৰিলে তাই টোপনি গ'লগৈ তাৰপিছত এইবোৰ মাহীয়েকে কৰি আছে আৰু জমনি সকলোতকৈ জমনি কথাটো হৈছে এইবোৰ আটাৰ আঠা বনোৱা কাৰোবাৰ মনত আছেনে বাৰু আমিও আগত কৰিছিলোঁ এই সৰুতে এই আঠা নাথাকিলে এই আটা এতিয়াতো উপায় নাই কালিলৈ লাগিব এতিয়া ৰাতি 11:30 বাজিলে আলহীও আছে তাতে কামখিনি হ'ল আমি গৈছিলোঁ গোলাঘাটৰ পৰা আহি মানে কি হ'ল তাই কিতাপ আছিলেগৈ তাত দেউতাকে অফিচৰ পৰা আনিলে আহোঁতে এতিয়া এইখিনি তাই সাৰ পাই থাকোঁতে কৰিলে এইখিনি তাই কটা মেলাখিনিলৈকে পাৰিলে তাৰপিছত টোপনি গ'ল এতিয়া মানে অৱস্থাটো হৈছে সেই তাহানিৰ দিনলৈ আমাৰ মনত পৰিছে হয়নে লাষ্টত গৈ থৈ আমাৰ এই দাদা আছে চাওক দাদা যোগালী ঘৰৰ এইখিনি কৰি আছে আমি এতিয়া গোটেইখিনিয়ে মিলি এইটোকে যোগাৰ কৰিলোঁগৈ লাষ্টত উপায় নাই এতিয়াতো কোনো কাৰণত আঠা আনিবলৈ যাবলৈ ব্যৱস্থা নাই ভাবিছিলোঁ সেই দেউতাকে আনিব দেউতাকেও পাহৰি থাকিলে আনিবলৈ এইখিনি পেপাৰখিনি আনিলেগৈ মাহীয়েকে কিন্তু এইখিনি নহ'লগৈ যোগাৰ আঠা মই আছে বুলি ভাবি আছিলোঁ কিন্তু সেই বস্তুখিনি আমাৰ আচলতে বস্তু ইয়াত আমি আছিলোঁগৈ গোলাঘাটত এই উল্টা পুল্টা হওঁতে এই অৱস্থা চাওকচোন এইটো ইমান ডাঠকৈ লগাব নালাগে এইফালে কোমলটো আছে নহয় তাৰপিছত এই গতি চাওকচোন কেনেকুৱা লাগিছে হয় এইয়া চাওকচোন এইটো গতি কাৰ মনত পৰিছে বাৰু জনাব দেই এনেকৈ যে প্ৰজেক্ট বনোৱা এইখিনি কাম কৰা এইখন এখন আছে এইখন কি হ'ল এইখন এখন কি হ'ল এইখন আকৌ গোটেইখিনি হৈছিলেগে এই উল্টা চাইডেলৈকে আঠাটো লগাই দিয়া হ'ল গৈ থৈ এই গতি হৈ থাকিলে আকৌ নতুনকৈ কাটিবলগীয়া হৈছে এইবোৰ গতি আমাৰ এইবোৰ আঠা এইফালে লগাই আছে মই এতিয়া 1.5 কেজি মান লৈ আঠা দিম অকণমান আৰু মই যিমানহে আনিলোঁ আৰু তাকো প্ৰথমতে দিলোঁ ঠাণ্ডা পানী সেইটোৱে নহ'ল আকৌ গৰম পানী উতলাই এই অকণমান দি আনিছোঁ সেই গতি হ'ল আমাৰ এয়াই হ'ল হোমৱৰ্কৰ কাহিনী ঘৰলৈ যোৱাৰ পাছত এই গতি নাজানো আৰু এইটোৱে হ'ল ঘৰ এইটো এটা এইখিনি টিকিয়ে কালাৰ কৰিলে এইখিনি চাওক এইখিনি টিকিয়ে কালাৰ কৰিছে এইখিনি টিকিয়ে কালাৰ কৰিছে তাৰপাছত এইটো চাৰ্কুল বনাইছে তাৰপিছত এইখিনি ষ্টিকাৰ আছিলে এইখিনি ষ্টিকাৰ লগাবলৈ দিছিলে এইখিনি হ'ল